হে নারায়ণ, হে নারায়ণ, কিনো অবতারণ। আমি নমস্কাৰ জনাইছোঁ, আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আপোনালোকক ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ বাবে। আমাৰ সকলোৰে পৰম আৰাধ্যা, আমাৰ অতিকে আদৰৰ, অতিকে মৰমৰ, আমাৰ ঘৰখনৰ এগৰাকী বটবৃক্ষ শ্ৰদ্ধাৰ পেনু গোস্বামী দেৱীয়ে যোৱা 30 এপ্ৰিল তাৰিখে এই পৃথিৱীৰ পৰা বিদায় লয়। যদিও মৃত্যুটো শাশ্বত, মৃত্যু চিৰন্তন সত্য, আমি মানি ল'ব লাগিব, কিন্তু তেখেতৰ মৃত্যুৱে যি এক বিশাল শূন্যতা আমাক দি থৈ গ'ল, সেয়া হয়তো আমাৰ পৰিয়ালে 100 বছৰ সম্পূৰ্ণ কৰিলেও তেখেতৰ পূৰ্ণতা আমি কেতিয়াও পাব নোৱাৰোঁ। আৰু তেখেতৰ আদ্য শ্ৰাদ্ধৰ এই পবিত্ৰ ক্ষণত তেখেতৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গ তথা শুভাকাংক্ষীৰ জৰিয়তে তেখেতৰ জীৱন বৃত্তান্ত কৰি এখনি স্মৰণিকা আমি খুব কম সময়ৰ ভিতৰত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই সাজু কৰি তুলিছোঁ। আৰু আদ্য শ্ৰাদ্ধৰ এই পবিত্ৰ ক্ষণত তেখেতৰ সোঁৱৰণত সাজি উলিওৱা, তৈয়াৰ কৰি উলিওৱা সেই স্মৰণিকাখনি আপোনালোকৰ মাজলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ। আৰু এই পবিত্ৰ ক্ষণত আজিৰ এই স্মৰণিকা উন্মোচন কাৰ্যসূচীত আমাৰ পৰিয়ালবৰ্গৰ কাষত সাহস হৈ আমাৰ পৰিয়ালবৰ্গৰ এই কঠিন সময়ত উপস্থিত থাকি যিসকল শহীদে আমাক কৃতাৰ্থ কৰিছে, আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা প্ৰতিগৰাকীলৈ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। সেৱাৰ থলী প্ৰতিগৰাকী উপস্থিত শহীদক এই মুহূৰ্তত আমি আন্তৰিক আদৰণি জনাইছোঁ। আৰু আজিৰ এই পবিত্ৰ কাৰ্যসূচী স্মৰণিকা উন্মোচনৰ বাবে আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ সৌভাগ্য যে আমি আমন্ত্ৰণ কৰা আটাইকেইগৰাকী বিশিষ্ট ব্যক্তি এই পবিত্ৰ ক্ষণত আহি আমাৰ মাজত উপস্থিত হৈছে। আশা কৰিছোঁ যাতে নেদেখা কোণৰ পৰা সদ্যপ্ৰয়াত আমাৰ আৰাধ্যা পেনু গোস্বামী দেৱীয়ে আমাক আশীৰ্বাদ দিয়ে, তেখেতৰ স্বৰ্গযাত্ৰা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ মাজত আজি স্মৰণিকা উন্মোচক হিচাপে 4গৰাকীকৈ বিশিষ্ট ব্যক্তি, তেখেতসকলক আমি আন্তৰিকতাৰে আমাৰ এই বিশেষ স্মৃতিচাৰণ অনুষ্ঠানটিলৈ আমি তেখেতসকলক আদৰিম। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ সন্মানীয় অৱসৰপ্ৰাপ্ত অধ্যাপক, আমাৰ অতিকে আদৰৰ শ্ৰদ্ধাৰ ডক্টৰ সুনীল কুমাৰ দত্ত ছাৰ, তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতক আমি আদৰি আনিবৰ বাবে পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ। নিমন্ত্ৰণ ৰক্ষা কৰি আজিৰ এই পবিত্ৰ ক্ষণত উপস্থিত হৈছেহি আমাৰ অতিকে আদৰৰ, অতিকে শ্ৰদ্ধাৰ অসমৰ সংবাদ জগতৰ এটা চিনাকি নাম, এগৰাকী জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী সন্মানীয় অধিবক্তা, অতিকে শ্ৰদ্ধাৰ শ্ৰীযুত দীপক শৰ্মা ডাঙৰীয়া, তেখেত আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতকো আমি আদৰি আনিবৰ বাবে পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ শহীদ, আমাৰ আদৰৰ, আমাৰ শ্ৰদ্ধাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সন্মানীয় বৰ্তমানৰ সভাপতি, এক গুৰু দায়িত্বত সমগ্ৰ অসম তেখেতে বিভিন্ন দায়িত্ব বহন কৰি আছে, শ্ৰদ্ধাৰ শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়া, তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি আন্তৰিকতাৰে আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকে আদৰৰ, আমাৰ পৰিয়ালৰ এগৰাকী বিশেষ ব্যক্তি, গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লগতে সদৌ মৰিগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সন্মানীয় অধ্যক্ষৰ সম্বোধি কৰা আমাৰ অতিকে আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত বুবুমণি গোস্বামী ডাঙৰীয়া, তেখেতক আমি আজি এই পবিত্ৰ অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকে আদৰৰ নগাঁও মহাবিদ্যালয় স্বায়ত্ত শাসনৰ
অৱসৰপ্ৰাপ্ত অধ্যাপক আমাৰ অতিকে আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত ললিত গগৈ ছাৰ, তেখেতকো আজিৰ এই পবিত্ৰ ক্ষণত আমি এইদৰে পাই আমি কৃতাৰ্থ হৈছোঁ। তেখেত আটাইকেইগৰাকীকে আজিৰ এই পবিত্ৰ থলীত এইদৰে পাই আমি আনন্দিত, আমাৰ পৰিয়াল কৃতাৰ্থ। আৰু ইয়াৰ লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি উপস্থিত থকা আটাইকেইগৰাকীকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা এই মুহূৰ্তত এক সন্মান নিবেদন কৰিব বিচাৰিছোঁ। তেখেতসকললৈ যৎকিঞ্চিত সেৱা আগবঢ়াব বিচাৰিছোঁ। সামান্য সেৱাৰ মৰমৰ এক শৃংস্বৰূপ এফালি ফুলাম গামোচা আগবঢ়োৱা হৈছে, এখন চেলেং তেখেতসকলৰ শিৰত এইদৰে আগবঢ়াই দিয়া হৈছে। আমি এই মুহূৰ্তত আমাৰ অধিক আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত দীপক শৰ্মা ডাঙৰীয়া আছে, তেখেতক এফালি ফুলাম গামোচাৰে আদৰ নিজনৰ বাবে আমি এই মুহূৰ্তত প্ৰয়াস কৰিছোঁ। এফালি চেলেং চাদৰ তেখেতলৈ আগবঢ়াইছে। অশ্ৰুসিক্ত নয়নেৰে আজিৰ এই পবিত্ৰ আৰ্য শ্ৰদ্ধাস্থলীত আমি আমাৰ সদ্য প্ৰয়াত অতিকে আদৰৰ অতিকে মৰমৰ সামান্য সেৱাৰ মৰমৰ এক শৃংস্বৰূপ এফালি ফুলাম গামোচা আগবঢ়োৱা হৈছে, এখন চেলেং তেখেতসকলৰ শিৰত এইদৰে আগবঢ়াই দিয়া হৈছে। আমি এই মুহূৰ্তত আমাৰ অধিক আদৰৰ শ্ৰদ্ধাৰ শ্ৰীযুত দীপক শৰ্মা ডাঙৰীয়া আছে, তেখেতক এফালি ফুলাম গামোচাৰে আদৰ নিজনৰ বাবে আমি এই মুহূৰ্তত প্ৰয়াস কৰিছোঁ। এফালি চেলেং চাদৰ তেখেতলৈ আগবঢ়াইছে।